লিঅনেল মেছি ফুটবলৰ আইকন সপোনৰ হয়নি। মেছি আৰ্জেণ্টিনাৰ এটি সৰু চহৰৰ এজন সাধাৰণ ল'ৰা আছিল, যাৰ এজন সাধাৰণ মানুহৰ দৰেই জীৱন আছিল। কিন্তু তেওঁৰ সপোন আছিল অসাধাৰণ। তেওঁ সপোনক দিঠক কৰি নিজৰ জীৱনক নিৰ্ভুল কৰি তুলিছিল। এই ভিডিঅ'টোত আমি জানিম লিঅনেল মেছিৰ বিষয়ে, তেওঁৰ শৈশৱ, কষ্ট, যাত্ৰা আৰু বিশ্বজয়ৰ গল্প। এটা নাম যি মাত্ৰ এটা খেলুৱৈ নহয়, এটা অনুপ্ৰেৰণা। 1987 20 জুন আৰ্জেণ্টিনাৰ এটি সৰু চহৰ ৰজাৰিঅ'ত এজন শিশুৰ জন্ম হৈছিল, যাৰ নাম আছিল লিঅনেল আন্দ্ৰেছ মেছি। মাক-দেউতাকৰ সপোন আছিল মেছিয়ে এটা সহজ সৰল জীৱন উপভোগ কৰক। কিন্তু বুকুত সপোন লৈ ঘূৰি ফুৰা ল'ৰাটো যে সকলোতকৈ বেলেগ সেয়া কোনেও অনুমান কৰা নাছিল। মেছিৰ জন্মলগ্নৰ পৰাই এটা কঠিন পৰীক্ষাৰ মাজেদি যাবলগীয়া হৈছিল। মাত্ৰ 11 বছৰ বয়সত চিকিৎসকে জনাইছিল যে মেছিৰ এটা কঠিন বেমাৰত আক্ৰান্ত। বেমাৰটোৰ নাম আছিল গ্ৰথ হৰম'ন ডিছঅৰ্ডাৰ, যিটো বেমাৰৰ উদ্দেশ্য আছিল উচ্চতা বাঢ়িবলৈ নিদিয়া, দেহক শক্তিহীন কৰি দিয়া ইত্যাদি। কিন্তু মেছি আৰু তেওঁৰ পৰিয়াল হাৰ মানিব খোজা নাছিল। পিতৃয়ে মুকলি হাঁহি দি কৈছিল, তুমি যদি ফুটবল খেলিবলৈ ভাল পোৱা, আমি তোমাক কেতিয়াও বাধা দিব নোৱাৰোঁ। মেছিৰ জীৱনৰ অন্যতম উল্লেখযোগ্য ঘটনা হ'ল এফচি বাৰ্চিলোনাৰ অফাৰ। ক্লাবটোৱে মেছিৰ চিকিৎসাৰ খৰচ বহন কৰাৰ কথা কৈছিল। এই অফাৰে মেছি আৰু তেওঁৰ পৰিয়ালক এটা নতুন আশা দিলেও নিজৰ দেশ এৰি যোৱাৰ কথা কল্পনা কৰিব পৰা নাছিল। সেয়া আছিল এটা নতুন জীৱনৰ আৰম্ভণি। স্পেইনত মেছি যেন এটা নতুন পৃথিৱী পালে। ক্লাবত মাত্ৰ 17 বছৰ বয়সত প্ৰথমখন খেলত মেছিয়ে দেখুৱালে তেওঁ সঁচাকৈয়ে এজন অনন্য বৈশিষ্ট্য থকা এজন ল'ৰা। তেওঁৰ গতি, বল নিয়ন্ত্ৰণ আৰু গোল কৰিবলৈ সক্ষমতা সৰ্বত্ৰই বিয়পি পৰিছিল। একে বছৰতে 30খন খেলত গোল কৰি মেছিয়ে এটা ক্লাবৰ সাৰ্বজনীন নায়কৰ ৰূপ ধাৰণ কৰিছিল। আন্তঃৰাষ্ট্ৰীয় মঞ্চত মেছিৰ যাত্ৰা অতিশয় কঠিন আছিল। আৰ্জেণ্টিনাৰ দলত থকা স্বত্বেও বিশ্বকাপ জয়ৰ সপোন কেইবাবাৰো পৰাস্ত হৈছিল। 2014 চনৰ বিশ্বকাপৰ ফাইনেলৰ হাৰটো আছিল মেছিৰ বাবে খুবেই দুখজনক। তেওঁৰ অনুভৱ হৈছিল যেন তেওঁ নিজৰ দেশৰ প্ৰতি নিজৰ দায়িত্বত ব্যৰ্থ হৈছে। তেতিয়া তেওঁ নিজেই ভাবিছিল অৱসৰ লোৱাৰ কথা। কিন্তু একেটা কথাই তেওঁক থমকি ৰ'বলৈ বাধা দিছিল। দেশৰ প্ৰতি অসম্পূৰ্ণ দায়িত্ব তেওঁ মানি ল'ব পৰা নাছিল। 2021 চনত মেছিয়ে কোপা আমেৰিকাত আৰ্জেণ্টিনাৰ দলক বিজয়ৰ চূড়াত লৈ গৈছিল। কিন্তু সেয়া মাথো আৰম্ভণিহে আছিল। মেছিৰ শ্ৰেষ্ঠ সময় আহি পালে 2022 চনত। কাটাৰৰ মাটিত মেছিয়ে দেখুৱালে কিদৰে এজন খেলুৱৈ পৰাজয়ৰ ডাঠ অন্ধকাৰৰ মাজতো আশাৰ ৰং সিঁচিব পাৰে। বিশ্বকাপৰ ফাইনেলত ফ্ৰান্সৰ সৈতে খেলত তেওঁৰ বল নিয়ন্ত্ৰণ, চূড়ান্ত স্নায়ু আৰু অভিজ্ঞতাই বিশ্বজয় কৰি লৈ আহিছিল। তেওঁ বিশ্বকাপটোত মাত্ৰ এটা নাম লিখিয়ে নহয়, এক যুগৰ গল্প শেষ কৰি নতুন যুগৰ আৰম্ভণি কৰিলে। 36 বছৰ, এটা ৰাষ্ট্ৰ, এটা দল আৰু কোটি কোটি হৃদয়ৰ অপেক্ষা। আৰু সেই অপেক্ষাৰ অন্তত এজন মানুহ, লিঅনেল মেছি। ফুটবলৰ ঈশ্বৰ বুলি কোৱা মেছিয়ে নিজ দেশক বিশ্বকাপ উপহাৰ দিব পাৰিবনে নাই? কাটাৰ বিশ্বকাপ 2022 এটা দুখৰ শেষ আৰু সুখৰ আৰম্ভণি আছিল। মেছিৰ যাত্ৰা আৰম্ভ হৈছিল যোৱা কেইবা বছৰৰ পৰা পূৰ্ণ হাৰ আৰু ব্যৰ্থতাৰে। কিন্তু কাটাৰ বিশ্বকাপ মেছিৰ বাবে শেষ সুযোগ হৈ আহিছিল। আৰ্জেণ্টিনাৰ কোটি কোটি লোকৰ চকু মেছিৰ ওপৰত। প্ৰথম খেলখনত আৰ্জেণ্টিনা ছৌদি আৰৱৰ বিপক্ষে হাৰিছিল। মেছিয়ে নিজৰ দলক ক'লে, এই মাৰ এটা আৰম্ভণি, আমাৰ গল্প ইয়াতেই শেষ নহয়। তাৰ পিছত খেলত মেছিয়ে দেখুৱাইছিল কিয় তেওঁ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ। মেক্সিকো, পোলেণ্ড আৰু নেদাৰলেণ্ডছৰ বিপক্ষে তেওঁৰ যাদুকৰী খেল বিশ্বকাপক কৰি তুলিছিল এজন মেছিৰ মঞ্চ। ফাইনেল বিশ্বকাপ সৰ্বশ্ৰেষ্ঠ নাটকৰ মঞ্চ। আৰ্জেণ্টিনা বনাম ফ্ৰান্স। প্ৰথমটো পোলেণ্ড টি-শ্বাৰ্টত মেছিয়ে নিজৰ দেশক আগবঢ়াই নিয়ে।
মাৰিয়া এমবাপ্পে প্ৰত্যেক খেলুৱৈ যেন নিজৰ শ্ৰেষ্ঠখিনি দি খেলিছিল, কিন্তু খেলখন সমানে সমানে আগবাঢ়িছিল। তাৰ পিছতে অতিৰিক্ত সময়ত মেছিৰ গ'ল আৰু পুনৰ ফ্ৰান্সৰ সমতা যেন বিশ্বকাপৰ খেলখনক আৰু অধিক উত্তেজনাপূৰ্ণ কৰি তুলিছিল। ৩৬ বছৰীয়া অপেক্ষাৰ ফলাফল নিৰ্ভৰ কৰে মেছিৰ ওপৰত। মেছিৰ ফুলেণ্টি শ্বট সফল, ফ্ৰান্সৰ খেলুৱৈৰ শ্বট মিছ, আৰু শেষত আৰ্জেণ্টিনাৰ বিজয়ী। আকৌ প্ৰমাণ কৰিলে মেছিয়ে সঁচাকৈয়ে ফুটবলৰ ঈশ্বৰ। এইখন মাথো বিশ্বকাপে নহয়, ই এটা দেশৰ সপোন। ই এজন খেলুৱৈৰ সংগ্ৰাম, এজন ল'ৰাৰ গল্প, যিজনে দুখ আৰু ব্যৰ্থতাৰ মাজেৰে গৈ নিজৰ পথ নিজেই গঢ়ি তুলিছিল। আৰু আজি কোটি কোটি লোকৰ হৃদয়ত লিঅনেল মেছি এক সপোনৰ নাম। আপোনালোকে যদি এই ভিডিঅ'টো উপভোগ কৰিছে, তেন্তে আগন্তুক সময়তো এনেকুৱা অনুপ্ৰেৰণামূলক ভিডিঅ' আৰু সফল ব্যক্তিসকলৰ উত্থান পতনৰ কাহিনী শুনিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টোত লাইক কৰিবলৈ অনুৰোধ জনালোঁ। কাৰণ নতুন চেনেল হিচাপে আগুৱাই যাবলৈ আপোনালোকৰ মৰম আৰু ভালপোৱা আমাৰ বাবে খুবেই প্ৰয়োজন। মেছিয়ে ভৱিষ্যতে আৰু আগুৱাই যাওক, তেওঁৰ লগতে আপোনালোকৰ সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি আজিৰ ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ মাজেদি। জয় আই অসম।